নমস্কাৰ, ৱেলকাম টু আৱাৰ চেনেল কেবি লাইফষ্টাইল। মই মোৰ চেনেল কেবি লাইফষ্টাইললৈ মই কুলদীপ বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আমাৰ গাঁৱে ভূঞে মানে ৰাস্তা ঘাটবিলাক বনালে JCBয়ে কেনেধৰণে ৱৰ্ক কৰে, কামবিলাক কেনেধৰণে কৰে, গোটেই প্ৰচেছটো আপোনালোকক দেখাই আছোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, এনেই কিবা এটা বনাব মন গ'ল, তো ভাবিলোঁ আজি JCBত মানে ইয়াতে মই কাম কৰি আছোঁ, তো আপোনালোকক পৰিৱেশটো দেখাই দিওঁ। এইটো JCBৰ ভিতৰৰ পৰা মানে বাহিৰৰ পৰিৱেশটো এনেকুৱা লাগে। তাৰপিছত JCBখনত এটা ফেন থাকে, নন ষ্টপ কাম কৰি থাকিলে অলপ মূৰ চুৰ গৰম উঠেতো। তাৰপিছত এইটো আৰু JCBৰ পৰিৱেশটো। আমাৰ গাড়ীবিলাক বৰ্তমান ট্ৰেক্টৰবিলাক মানে মাটি তাতে দিব গৈছে। তাৰপিছত মই JCB চলোৱা নাই দেই, মোৰ বন্ধু এজনে JCB চলাই বাৰু, সি পানী খাব গৈছে, সেইকাৰণে মই এনেই JCBত বহি আছোঁ ৰখি কিনে। তাৰপিছত তেনেকৈ দিনটো মানে টাইম পাছ কৰি আছোঁ আৰু কাম কৰি কিবা কৰি ঘৰত এনে থকাতকৈ। তাৰপিছত ভাবিলোঁ আপোনালোককো মই কি কৰি আছোঁ, কি দিনটোৰ গোটেই পৰিৱেশটো দেখাওঁ এটা ভিডিঅ'ৰ যোগেদি। তাৰপিছত ইয়াতে মানে মাটি খান্দি থাকোঁতে জুই লাগি গ'ল। এই মানে আগত ইয়াতে কিজানি মানে এই পৰিৱেশটো যিটো ইয়াতে পুখুৰী খান্দি আছোঁ আমি, পুখুৰীটোৰ তলত হয়তো আগত কিবা মন্দিৰ চন্দিৰ আছিল চাগে, মানে অলপ কেৰাচিন থকা বস্তুবিলাক পায় তেনেকুৱা ফিটা টাইপৰ। তাৰপিছত ইয়াতে খান্দি থাকিলে মানে কিছু জেগাত জুই লাগি যায়। তো মই ভাবিলোঁ ভিডিঅ' আকাৰে মই ভিডিঅ'টো বনাই আপোনালোকক দেখাই দিওঁ, মানে কেনেধৰণে JCB কাম কৰি থাকিলে মানে তলত কিবা থাকিলে কেনেকুৱা ধৰণৰ ৰিস্ক কিছুমান থাকে। ইয়াতো মানে যিকোনো জেগাত জুই লাগি যায়, মাটিতো জুই লাগি যায়। তো ভিডিঅ'টো উপভোগ কৰক, সম্পূৰ্ণ ভিডিঅ'টো চাওক। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব। আহক এই মানে JCBয়ে কাম কেনেধৰণে কৰে, মাটি কেনেকৈ খান্দে, ট্ৰেক্টৰত কেনেকৈ উঠায়, সেই পৰিৱেশটো চাওঁ। ঠায়ে মানে কিছুমান জেগাত জুই লাগি যায়, কি আচৰিত। মানে কাটি দিয়াৰ লগে লগে মাটিৰ তলত কিছুমান ফিটা হয়, এইবিলাক কেৰাচিন লগা ফিটা হয়। এনেকুৱা ভালকৈ মই দেখাই আছোঁ ৰ'ব, এইটো মাটি চাই কৰি এনেকুৱা ধৰণৰ কিছুমান ফিটা খান্দি দিয়াৰ লগে লগে মাটিটো খান্দাৰ লগে লগে গৰম হৈ কিনে তাত জুই লাগি যায়। আগত হয়তো এই মাটিখিনিৰ তলত কিবা আছিলে এনেকুৱা বস্তু। আৰু এইবাৰ অলপ JCB ৰাইড কৰি চাইছোঁ, কেনেকুৱা লাগে JCBত উঠি কিনে। একদম অশান্তি, মানে একে লৰি থাকে, হিলি থাকে, একদমেই ভাল নালাগে। JCBত কাম কৰাটোতো বহুতেই কষ্টকৰ হয়, মানে গাড়ীখন পূৰা হিলি থাকে আৰু গোটেই লোহাৰ হয় বডিটো, বহি একদমেই আৰাম নালাগে, গোটেই মানুহটো হিলাই আছে, একদম জোকাই লৈ যায় মানে আমাৰ অসমীয়া ভাষাত। আৰু এই ট্ৰেক্টৰখন আহি আছে যি, এইবাৰ ট্ৰেক্টৰ ৰাইড এটা ল'ম বুলি ভাবিছোঁ। ট্ৰেক্টৰত মানে জাৰ্ণি কৰি কেনেকুৱা লাগে, মাটি ভৰ্তি ট্ৰেক্টৰত যাই কিনে কেনেকুৱা লাগে, এইবাৰ আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। গাঁৱলীয়া ভিডিঅ' আৰু আমি কেনেকৈ দিনবিলাক মানে অতিবাহিত কৰোঁ, দিনটো কি কৰোঁ, কেনেকৈ গাঁৱৰ মানুহবিলাকে পইচা ইনকাম কৰে ঘৰ চলাবলৈ। উপায় নাই, চাকৰি নাপালে এতিয়া এইবিলাকে কৰিব লাগিব। সৰু ল'ৰা, সিহঁত ট্ৰেক্টৰ চলাই থকা, সিহঁতো সৰু ল'ৰা, 20-21 বছৰ হৈছে কিবা কৰি বনাই দিলে, তেনেকৈ ঘৰ চলাই আছে। এজন মোৰ লগৰে ধ্ৰুৱই JCB চলায়। মই JCBত মাটিখিনি ফুল কৰি ট্ৰেক্টৰখন মাটিখিনি ফুল কৰি লৈ কিনে এইবাৰ ট্ৰেক্টৰ ৰাইড এটা কৰি চাম, কেনেকুৱা লাগে। ভিডিঅ'টো আপোনালোকে চাই থাকক।
মজা মজা। এইবাৰ মানে মই মাটি ভৰ্তি ট্ৰেক্টৰত জাৰ্ণি কৰি চাইছোঁ কেনেকুৱা লাগে। এইখনততো জেচিবিতকৈ একদম অশান্তি, মানে শান্তিত বহি থাকিব নোৱাৰে আপুনি, খুব একদম হিলাই থাকে গোটেই, মানে চিট টিটবিলাক ইয়াৰ লোহাৰে হয় নহয়। ড্ৰাইভাৰটো বাৰু অলপমান আৰামদায়ক আৰু কাষত যিকেইটা চিট থাকে উঠি একদম খুবেই বেয়া লাগে। আৰু ইয়াত টেইলাৰৰ পিছফালে ফুল মাটি আছে নহয়, ফুল লোট আছে, গাড়ীখন টানি থাকে আৰু পূৰা হিলি থাকে, মানে একদমেই অশান্তি এইখনত বহিবৰ কাৰণে। খুব কষ্ট কৰি ইহঁতে ঘৰ চলাই আছে। ৰাস্তাত এই একদম ধূলি হৈ গৈছে ৰাস্তাত, ইমান কষ্ট এনেকৈ মানুহে চলি আছে, এইবিলাকৰ জীৱন। আৰু হ'লেও কিবা এটা ভাল লাগে বাৰু, এনেকৈ নিজে ইনকাম কৰি যেতিয়া ঘৰখন চলাব পাৰি, হাজাৰটা দুখৰ মাজত এইটো এটা সুখ। আৰু আমি ৰাস্তাটো বনাই আছোঁ, মানে এতিয়া ৰাস্তাটো তাতে গাড়ীখন বেক কৰি লৈ কিনে মাটিটো পেলাই দিব। আৰু ট্ৰেইলাৰ বেক কৰি চলোৱাটো মানে বহুতেই কষ্ট হয়। ট্ৰেক্টৰ যেতিয়া চলাব পাৰে, কিন্তু এনেকৈ ট্ৰেইলাৰ লগাই কিনে ট্ৰেক্টৰ বহুতে চলাব নাজানে, বহুতেই অসুবিধা হয়। এইটো দেখাত মানে খুবেই ভাল লাগে কামটো চাই, কিন্তু মানে নিজে যেতিয়া চলাব লগা হয় একদম বহুতেই অসুবিধা হয়। আৰু আমাৰ ৰাস্তাটো অলৰেডি মিনিমাম 1 কিলোমিটাৰমান হৈয়ে গ'ল মাটি পেলোৱা, আৰু পাইছে আহি। আৰু এনেকৈয়ে কাম কৰি ঘৰ চলাই নিজে অতিবাহিত কৰি আছোঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, একদম অনুৰোধ আৰু অলপমান ইউটিউবত মানে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে আৰু মই আগুৱাই যাবৰ কাৰণে অলপমান ছাপোৰ্ট কৰক, প্লিজ প্লিজ প্লিজ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট এনেকুৱা ধৰণৰ এটা ভিডিঅ' আহি আছে খুব সোনকালে।